নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ বৰ্তমান বিশ্বত কৰোনা মহামাৰীয়ে যি ত্ৰাস সৃষ্টি কৰিছে আৰু সেই কৰোনা মহামাৰীৰ ফলত বহুতো লোক মৃত্যুমুখত পৰিছে আৰু বৰ্তমান যি পৰিস্থিতি হৈছে সেই পৰিস্থিতিৰ ফলত অক্সিজেন মানুহৰ বাবে বা কৰোনা আক্ৰান্ত ৰোগীৰ বাবে অক্সিজেনৰ বহু পৰিমাণে নাটনি হৈছে বহুতো লোকে অক্সিজেন দান দি সহায় কৰিছে কিন্তু যিসকল লোকৰ আৰ্থিক অৱস্থা ইমান ভাল নহয় বা ইমান টনকিয়াল নহয় আৰু তেওঁলোকে অক্সিজেন চিলিণ্ডাৰ বেলেগক দান কৰিব নোৱাৰে কিন্তু আমাৰ ওচৰত এনেকুৱা সুবিধা আছে যে আমি পইচাৰ অবিহনে বা আমি অৰ্থৰ অবিহনেও আমি কোভিড আক্ৰান্ত ৰোগীলৈ অক্সিজেন দান কৰিব পাৰোঁ আমি বৰ্তমান সকলোৱে অনলাইন শ্বপিং কৰোঁ আৰু তেনে এটা অনলাইন শ্বপিঙৰ এপছ হৈছে ফ্লিপকাৰ্ট আৰু ফ্লিপকাৰ্টত যেতিয়া আমি কোনো বস্তু ক্ৰয় কৰোঁ তেতিয়া তাৰ বাবদ আমি কিছুমান কইনছ পাওঁ আৰু সেই কইনছবোৰ আমি বৰ্তমান এই কোভিড আক্ৰান্ত ৰোগীৰ বাবে অক্সিজেন দান কৰিবলৈ ব্যৱহাৰ কৰিব পাৰোঁ গতিকে এই ভিডিঅ'টোত আমি সেই কইনছখিনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত এই ভিডিঅ'টো বনোৱা হৈছে গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তাৰ বাবে মই প্ৰথমতে ইয়াত ক্ৰোম ব্ৰাউজাৰলৈ যাম হয়তো বহুতে ফ্লিপকাৰ্ট এপছটো আগতেও ডাউনলোড কৰি থ'ব পাৰে যদি কৰি থোৱা আছে তেতিয়াহ'লে ভালেই আৰু যদি নাই তেতিয়াহ'লে ক্ৰোম ব্ৰাউজাৰলৈ গৈ সেইটো ক্লিক কৰিব পাৰে আৰু ইয়াত মই আগতে চাৰ্চ কৰি থোৱা আছে গতিকে প্ৰথমতে তাত ফ্লিপকাৰ্ট বুলি চাৰ্চ কৰি ল'ব তেতিয়া আহি যাব বা যদি আগতে চাৰ্চ কৰি থকা থাকে তেতিয়াও আহি যাব আৰু তেতিয়া আপুনি দেখিব যে ইয়াত ফ্লিপকাৰ্টৰ কাষতে এই তিনডাল আঁচ দেখিব আৰু তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত প্ৰথমতেই আপুনি এটা অপশ্যন পাব ছুপাৰ কইন জোন আৰু তাত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ কিমান কইনছ আছে সেইটো আপুনি চাব পাৰিব আৰু ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন আছে ইয়াত কইনছটো দেখুওৱা আছে আমাৰ বৰ্তমান 142 ছুপাৰ কইন বেলেঞ্চ আছে আৰু তাৰ ঠিক তলতে এটা অপশ্যন আছে ডোনেট অক্সিজেন চিলিণ্ডাৰ্ছ আৰু ইয়াত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত বিভিন্ন অপশ্যন আছে ফৰ এক্সাম্পল ডোনেট 1 আৱাৰ অফ এম্বুলেঞ্চ ছাৰ্ভিচ ইয়াত ডোনেট উইথ 30 কইনছ ডোনেট 1 kg অক্সিজেন চিলিণ্ডাৰ ৰিফিল ডোনেট উইথ 50 কইনছ যিহেতু আমাৰ কইনছ বহুত কম আছে গতিকে আমি তাৰ তলত যিহেতু আছে 10 kg অক্সিজেন চিলিণ্ডাৰ তাত 500 কইনছ লাগে গতিকে আমি সেইটো কৰিব নোৱাৰিম কিন্তু 1 kgটো আমি বৰ্তমান দান কৰিব পাৰিম গতিকে আমি ইয়াত ক্লিক কৰিলোঁ আৰু ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত বিভিন্ন ধৰণৰ ডিটেইলছ আহিব আৰু তাৰ তলত যি আছে ক্লেইম নাও তাত আপুনি ক্লিক কৰিব তাৰপিছত আপোনাৰ ইয়ালৈ এটা OTP আহিব আৰু সেই OTPটো 319177 ইয়াত এণ্টাৰ কৰিব 319177 তাৰপিছত তেতিয়া আপুনি OTPটো এণ্টাৰ কৰাৰ লগে লগে আপুনি ইয়াত আপোনাৰ ৰিপৰ্ট আহিব ইয়াত আপোনাৰ ৰিপৰ্টটো দেখুৱাই দিব যে আপুনি সেইটো দান কৰিলে নাই ইয়াত লিখা আছে কংগ্ৰেচুলেশ্যন ইউ হেভ ছাকচেছফুলি ক্লেইম দ্য অফাৰ ডোনেট 1 kg চিলিণ্ডাৰ ৰিফিল টোটেল প্ৰাইচ 50 কইনছ আৰু ইয়াত বিভিন্ন ধৰণৰ আপুনি ডিটেইলছখিনি পাই যাব গতিকে এনেদৰে আপোনালোকে অনলাইন শ্বপিঙৰ দ্বাৰা যিখিনি কইনছ আৰ্জিত কৰিছিলে বা যিখিনি কইনছ কালেক্ট কৰিছিলে সেইখিনি আপুনি এনেকৈ ইউজ কৰিব পাৰে আৰু যদিহে ভিডিঅ'টো ইমানেই আৰু যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ